জানিব পাৰিব সাউথ ইণ্ডিয়াৰ গ্ৰীণ পপুলাৰ হিল ষ্টেচন উটিৰ বিষয়ে। উটি কেনেকৈ যাব, ইয়াত কি কি প্লেচ ভিজিট কৰিব, ক'ত ষ্টে কৰিব, ইয়াত এভেইলেবল ফুডৰ অপশ্যন কি, সকলোখিনি এই ভিডিঅ'টোত জানিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব। ফাৰ্ষ্ট জানি লওঁ উটি কেনেকৈ যাব। যদি ফ্লাইটেৰে যাব বিচাৰে নিয়াৰেষ্ট এয়াৰপৰ্ট হৈছে কয়ম্বাটুৰ, আৰু কয়ম্বাটুৰৰ পৰা উটিলৈ দূৰত্ব প্ৰায় 85 কিলোমিটাৰ হয়। ইয়াৰ পৰা আপুনি ইজিলি কেব বা বাছ উটিলৈ পাই যাব। যদি আপুনি ট্ৰেইনেৰে যাব বিচাৰে উটিৰ নিজা ট্ৰেইন ষ্টেচন আছে যাৰ নাম উদাকামাণ্ডালাম হয়, কিন্তু উদাকামাণ্ডামালৈ ডাইৰেক্ট ট্ৰেইন নচলে। ইয়ালৈ কেৱল ষ্টিম ইঞ্জিনৰ টয় ট্ৰেইনহে চলে। তাৰ কাৰণে আপুনি ট্ৰেইনেৰে যাত্ৰা কৰিবলৈ ফাৰ্ষ্ট মেটুপালাম ৰেলৱে ষ্টেচনলৈ আহিব লাগিব, আৰু মেটুপালাম ৰেলৱে ষ্টেচনৰ পৰা আপুনি উদাকামাণ্ডামালৈ টয় ট্ৰেইন পাই যাব, আৰু এই ট্ৰেইনে আপোনাক ডাইৰেক্ট উটিলৈ লৈ আহিব। যদি আপুনি ৰোডেৰে যাব বিচাৰে সাউথ ইণ্ডিয়াৰ সকলো চিটিৰ পৰা উটিলৈ ডাইৰেক্ট বাছ পোৱা যায়। আপুনি বাছেৰে ইজিলি উটিলৈ যাব পাৰিব। এতিয়া উটি পোৱাৰ পাছত কি কি প্লেচ ভিজিট কৰিব। উটি পোৱাৰ পিছত আপুনি ফাৰ্ষ্ট উটি লেক ভিজিট কৰিব পাৰিব। ইয়াৰ এণ্ট্ৰি ফিজ প্ৰায় 15 টকা হয়, আৰু ইয়াত গৈ আপুনি ব'টিং কৰিবও পাৰিব। আৰু এই লেকত বিভিন্ন ধৰণৰ গেম আৰু এক্টিভিটি হয় যাৰ ৰেট ডিফাৰেঞ্চ থাকে। নেক্সট আপুনি উটি চিটিৰ বটানিকেল গাৰ্ডেন যাব পাৰিব। তাৰ এণ্ট্ৰি ফিজ 30 ৰুপিজ হয়। মৰ্নিং 7 AM পৰা ইভিনিং 6:30লৈ এই গাৰ্ডেন খোলা থাকে। নেক্সট আপুনি উটিৰ ৰ'জ গাৰ্ডেন ভিজিট কৰিব পাৰিব। ইয়াত গৈ আপুনি বিভিন্ন ধৰণৰ ৰ'জ ফ্লাৱাৰ দেখা পাব। ইয়াত আপোনাৰ বিভিন্ন প্ৰজাতিৰ ফুলৰ গছবোৰ চাই বহুত ভাল লাগিব। তাৰ নেক্সট আপুনি যদি এনিমেল লাভাৰ হয় তেন্তে মাধুমালাই নেশ্যনেল পাৰ্কত যাব পাৰে। ইয়াত গৈ আপুনি জীপ চাফাৰী কৰি বিভিন্ন ধৰণৰ জন্তু দেখা পাব। তাৰ পাছত আপুনি লেম্পছ ৰক ভিউ পইণ্টত যাব পাৰিব। ইয়াৰ পৰা আপুনি সম্পূৰ্ণ উটিৰ ভিউ দেখা পাব। তাৰ নেক্সট আপুনি স্লিপিং লেডি ভিউ পইণ্টত যাব পাৰিব। ইয়াৰ পৰাও আপুনি উটিৰ পাহাৰ পৰ্বত আৰু চহৰৰ সম্পূৰ্ণ ভিউ দেখা পাব। ইয়াত গৈ আপুনি ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফীও কৰিব পাৰিব। আপুনি যদি হাতত বেছিকৈ টাইম লৈ আহিছে ইয়াৰ নেক্সট আপুনি উটিৰ ফেমাছ ডেষ্টিনেশ্যন কুনুৰত যাব পাৰিব। কুনুৰ উটিৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত্বত আছে। কুনুৰত গৈ আপুনি টি প্লাণ্ট চাব পাৰিব। ইয়াত গৈ আপুনি টি গাৰ্ডেন চোৱাৰ উপৰিও টি ফেক্টৰী ভিজিট কৰিব পাৰিব। তাৰ নেক্সট আপুনি উটিৰ পাইকৰাৰ পাইন ফৰেষ্টত যাব পাৰিব। পাইন ফৰেষ্টত আপুনি চাৰিওফালে কেৱল পাইনৰ গছে দেখা পাব, আৰু ইয়াত গৈ আপুনি হৰ্চ ৰাইডিঙো কৰিব পাৰিব, আৰু ইয়াৰ নেচাৰেল বিউটি বহুত ধুনীয়া হয়। তাৰ পাছত আপুনি উটিৰ পিয়াকৰা ৱাটাৰফলত যাব পাৰিব। এই ৱাটাৰফলটো দেখাত বহুত ধুনীয়া হয়। ইয়াৰ এণ্ট্ৰি ফিজ 25 ৰুপিজ হয়। ইয়াত গৈও আপোনাৰ খুব ভাল লাগিব। এয়া আছিল উটিৰ মেইন ভিজিট কৰিবলগীয়া প্লেচবোৰ। ইয়াত ষ্টে কৰিবৰ কাৰণে অপশ্যনবোৰ হ'ল ইয়াত গৈ আপুনি 1000 পৰা 5000ৰ ভিতৰত সকলো ধৰণৰ হোটেল পাই যাব। ফুডৰ অপশ্যন বুলি ক'লে ইয়াত ভেজ নন ভেজ সকলো পোৱা যায়। ইয়াত গ'লে আপুনি সকলো ধৰণৰ ফুডে পাব। আজিলৈ কেৱল এইখিনিয়ে। আপোনাৰ উটি ট্যুৰৰ বিষয়ে জানি কেনেকুৱা লাগিছে জনাব। যদি ভিডিঅ'টো ভাল লাগিছে, এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাই ভাল পায়, তেনেহ'লে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।